নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাৰ সবক স্বাগতম জনাইছোঁ। আপোনাৰ সবাই গম পাইছে মই মাছৰ লগত জড়িত বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছোঁ আৰু দুই এটা বিজনেছ আইডিয়াও বনাইছোঁ আৰু আপোনালোকৰ ছাপোৰ্ট পাই মই আগলৈকে এইদৰে ভিডিঅ' বনাই যাম। আজি আহিছোঁ আমি পুখুৰীৰ চাফ চিকুণটো আপুনি কেনেকৈ বৰ্তাই ৰাখিব আৰু পুখুৰীত চূণ ব্যৱহাৰৰ প্ৰয়োজনীয়তা। দেখিছে মই ইয়াত দেখিছে টিঙত চূণ লৈ আহিছোঁ আৰু আজি আমি দেখুৱাম আপোনাক সবক কেনেকৈ আমি চূণটো ইয়াত প্ৰয়োগ কৰোঁ। আৰু যিহেতু মোৰ মাছৰ গ্ৰোথটো খুব ভাল হৈছে সেইকাৰণে মোক বহুজনে সুধি আছে যেন আপুনি পুখুৰীটো কেনেকৈ ব্যৱস্থা লয় যি কাৰণে আপোনাৰ পুখুৰীৰ মাছৰ গ্ৰোথ ইমান ভাল হৈছে। সেইবাবে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ আৰু মই চূণটো এতিয়া সিঁচি দেখাম আপোনাক সবক, আপোনালোকে চাই থাকক। প্ৰথম অৱস্থাত আমি ইয়াতে চূণখিনি গলাই লৈছোঁ আৰু গলাই লৈ ইয়াত ঠাণ্ডা কৰি লৈছোঁ। ঠাণ্ডা কৰি লৈ এতিয়া আমি অলপ পানী মিহলাই ল'ম। পানী মিহলাই লৈ এইখিনি আমি ধুনীয়াকৈ পাতলকৈ ইয়াত ছটিয়াই যাম আৰু আপোনাক সবক ভিডিঅ'টো চাই থাকক। প্ৰথমতে আমি ইয়াত অলপ পানী মিলাই লওঁ। যেহেতু বেছি থিৰ হৈ আছে সেইবাবে আমি অলপ পানী মিলাই লওঁ। পানীটো মিলাই চূণখিনি ধুনীয়াকৈ হাতেৰে মিলাই ল'ব। মিলাই লোৱাৰ পাছত আপোনাৰ সবে এনেকৈ সিঁচি যাব। দেখাই যোৱা কেনেকৈ সিঁচিছোঁ, চাইডে চাইডে সিঁচি যাব। আৰু এইদৰে মই পুখুৰীত চূণটো দিওঁ আৰু অলপ চূণ আছে যিহেতু আপোনালোকে গোটেইখিনি দেখাব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনাক সবক মই জনাই দিছোঁ এনেকৈয়ে মই পুখুৰীত চূণটো সিঁচোঁ। আৰু এইটো চূণ সিঁচাটো খুবেই দৰকাৰী যিহেতু পুখুৰীত বিভিন্ন ধৰণৰ বীজাণু হ'ব পাৰে, সেই বীজাণুটো এই চূণটোৱে কাটি দিব আৰু বিভিন্ন ধৰণৰ অলাগতিয়াল পোক পৰুৱা এই চূণটোৰ দ্বাৰা মৰি যায়। আৰু মই প্ৰতি মাহে ইয়াত চূণ প্ৰয়োগ কৰোঁ আৰু চূণ প্ৰয়োগটো খুবেই জৰুৰী পুখুৰী যদি আপুনি মীন পালন কৰি আছে। আৰু আগলৈকো মই এতিয়া ভিডিঅ' দি থাকিম আৰু আপোনালোকে ভিডিঅ'টো ভালে লাইক কৰিব আৰু প্ৰশ্ন থাকিলে কিবা কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব। ধন্যবাদ।